বন্ধুসকল, আজি এটা নতুন বিষয় লৈ আহিছোঁ। বিষয়টো হৈছে বৰ্তমান অসমক ব্যাপকভাৱে চৰ্চা হৈ থকা কেবক লৈ ইমান আন্দোলন হৈ আছে। ইয়াৰ পৰা আমি এটা সুফল আশা কৰিব পাৰোঁনে? এই কেব অসমক কিয় লাগে আৰু কিয় নালাগে, এই বিষয়ে সঠিকভাৱে যদি কোনোবাই উত্তৰ দিব পাৰে, মোক কমেণ্ট কৰি ইয়াৰ উত্তৰটো দিব বুলি আশা কৰিলোঁ। বৰ্তমান সময়ত ইমান এটা ব্যাপক চৰ্চা হৈ আছে। এই চৰ্চাৰ ওপৰত চৰকাৰে একো মাত মতা নাই। মাথো তেওঁলোকে কৈ আছে, এই বিলখন যদি অসমত লাঘৱ হয়, তেতিয়াহ'লে অসমে ইয়াৰ পৰা ভাল কিবা এটা পাব। কিন্তু ভৱিষ্যতে এই বিলখন আমাৰ বাবে অপকাৰী হ'বনে উপকাৰী হ'ব, এই বিষয়ে আমি কোনেও একো ক'ব নোৱাৰোঁ। এফালৰ পৰা মাথো আন্দোলন। এই আন্দোলনৰ ফলত চৰকাৰে নিজৰ ডিচিশ্যন সলনি কৰিবনে? এই কেবৰ ফলত অসমে কি লাভ কৰিব আৰু কি হেৰুৱাব? এতিয়া যদি কোনোবাই সোধে অসমত কি চলি আছে, অসমত এতিয়া অকল আন্দোলন চলি আছে। কাৰণ অসমত এখন নতুন বিল আহি আছে, সেইখনেই হ'ল কেব। এতিয়া কৃষকসকল বিমোৰত পৰিছে। তেওঁলোকে পথাৰলৈ যাবনে আন্দোলন কৰিবলৈ যাব? ইফালে পৰীক্ষাৰ্থীসকলৰ পৰীক্ষাৰ সময় আহি পৰিছে। তেওঁলোকে পঢ়িবনে আন্দোলন কৰিবলৈ যাব? এই কেব আমাক কিয় লাগে আৰু কিয় নালাগে? কেব কি? ইয়াৰ সঠিক উত্তৰ যদি কোনোবাই দিব পাৰে, মোক কমেণ্ট কৰি জনাব। মই আশা কৰোঁ মই এটা সঠিক উত্তৰ পাম আপোনালোকৰ পৰা। আৰু যদি মোৰ এই চেনেলটো আপোনালোকৰ ভাল লাগে, ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিব। এয়াই আপোনালোকৰ ওচৰত আশা থাকিল। ধন্যবাদ।